কি হ'লে চিন্তু পেটত ধৰি কি ভাবি আছ তই একো ভবা নাই মইহে জানিছোঁ ৰাতিপুৱা সেই বৰা চাউল আৰু ম'হৰ গাখীৰ খোৱা পেটটো কি কৰি আছে মোৰ এইটো বিটুটো আজি অহা নাই যে ইমান দেৰি এই আহিব চাগে আহি ফোন কৰিছাচোন তই অঁ কৰিছোঁ মই ফোন হেল্ল' হেল্ল' অঁ নাই অহা যে তই ইমান দেৰি অঁ গৈছোঁ মই সেই লগতে ওলাই যাম আকৌ ক'লৈ ওলাই যাবি তই কেলৈ আজি পাপুৰ বাৰ্থডে নহয় জানো তহঁতি পাহৰিলি হ'বলা অ' পাপুৰ বাৰ্থডে আছিলে নহয় আজি পাহৰিয়ে গ'লোঁ আমিও তই ওলাই আহ আমি ইয়াৰ পৰাই যাম আৰু আহিছা নাই সি আহিছে পাপুৰ বাৰ্থডেলৈ ওলাই আহিছে একেবাৰে আৰু মই কৈ দিলোঁ তাক আমি যে ইয়াৰ পৰাই যাম তালৈ ইচ ইমান কিবা কিবি কৰিছে পেটটো লেট্ৰিনলৈ নগ'লে নহ'ব এতিয়া দেই ঐ তই আছোন মই পটককৈ আহিছোঁগৈ এইটো কি হ'ল আকৌ গুচি গ'লগৈ যে তই অকলে বহি আছ যে চিন্তু অহা নাই নেকি অঁ তই আহিলি আছিলে এতিয়া পটককৈ ক'লৈ গ'লগৈ জানো অলপ ৰৈ দিওঁ ক'বলৈ গৈছে আহিব চাগে অলপ অঁ সি আহি লওক সিয়াক এৰি থৈ যাম নেকি আমি গ'লে হ'বলা এতিয়াহে অকণমান ভাল লাগিছে দেই আহিলোঁ যেতিয়া ভালকৈ হাগিয়ে লওঁ আৰু দেই তেতিয়াহে তাত ভালদৰে খাব পাৰিম আৰু এইটো নাহে অহা যে ইমান দেৰি হ'ল অঁ তো আধা ঘণ্টামানেই হ'ল যোৱা এতিয়ালৈকে অহাই নাই যে ক'লৈ নগ'ল ৰ ফোন এটা মাৰি চাওঁ মই তালৈ অঁ মাৰচোন মাৰ হেল্ল' অঁ তই ক'ত গ'লি অহা নাই যে ইমান দেৰি অঁ গৈছোঁ তহঁতি অলপ বহচোন পালোগৈ আৰু অঁ হ'ব সোনকালে আহ তই আহিছে নাই এবাৰ সি আহি আছে পিটু পাৰ্টিত কি খুৱাব জান নেকি তই নাজানো নহয় মই কি বা দিছে যিয়ে নিদিয়ক পূৰা দগৰি খাব লাগিব মই পালোহি বৈ যাওঁ বৈ অঁ পালিহি যাওঁ ব'ল অঁ ব'ল জল্দি ব'ল তহঁতি কেক কাটিব ল'লিয়েই বৰ টাইমত পাইছোঁহি দেই আমি অঁ চিন্তুদা আমি কেক কাটিব লৈছিলোঁ আৰু পাপুৰ কাষত সেইজনী ক'ৰ ছোৱালী মই নাজানো ৱাও কোনে এজনী কি ধুনীয়া ছোৱালী দেই উঠা আকৌ ইমান দেৰিলৈকে কিয় শুই আছা আজি তুমি মোক ফুৰাবলৈ নিম বুলি কৈছিলা নহয় শুনিছা নাই উঠা আকৌ উঠা অঁ উঠিছোঁ 10টা বাজিলেই দেখোন 10টা বাজিলে নেকি অঁ তুমি ইমান দেৰিলৈকে শুই আছা আকৌ অঁ ব'লা তুমি ওলাগে যোৱা অঁ হ'ব বাৰু মই ওলাওঁগৈ তুমি জল্দি ওলোৱা অঁ মই গাটো ধুই লওঁগৈ দেই তুমি ওলোৱা মানে মোৰ ওলাই হৈ যাব খোৱা বোৱা যোগাৰ নকৰিবা তুমি বাহিৰতে খাম আমি অঁ হ'ব বাৰু ব'লা ধুনু আমি ইয়াত কিবা এটা খাই ল'ম তাৰপিছত তোমাক ধুনীয়া জেগা এটালৈ লৈ যাম অঁ ব'লা অঁ ভাইটি এইফালে আহিবাচোন অঁ দাদা কওক কি দিম আপোনালোকক অঁ ধুনু কি খাবা তুমি চিন্তু কি ভাবি আছ তই নাই একো ভবা নাই মই বেটা তোৰ কথা নাজানো বুলি ভাবিছোঁ আমি বৈ খাবলৈ মাতি থৈ গৈছিলে আমাক অঁ বৈ যাওঁ বৈ অথনি যে ছোৱালীজনী পাপুৰ ওচৰত যে ৰৈ আছিলে ছোৱালীজনী কিবা এটা ভাল লাগিছে মই গম পাইছোঁ তোৰ কথাটো কি হাঁহি দেখুৱাইছ বে ৰ ইয়াক পাপু সুধিব লাগিব চিন্তুদা টিংকুদা তহঁতি বৰ দেই অলপ তহঁতলৈ আনিছে অঁ বহিছোঁ বাৰু পাপু তোৰ ওচৰত যে অথনি কেক কটা টাইমত ছোৱালীজনী আছিলে যে সেইজনী কোন হয়নো তহঁতৰ সেইজনী আমাৰ পেহী জীয়েক আকৌ তাইক মাতি দিছোঁ মই চিনাকি কৰাই দিম মাতচোন মাত পিংকি বা এইফালে আহচোন কচোন ভাইটি কিয় মাতিছিলি চিন্তুদা টিংকুদা আমাৰ পেহী জীয়েক পিংকি বা দেই বা এয়া চিন্তুদা আৰু টিংকুদা দেই ভাইটি তোক যে পেহীয়ে মাতিছিলে মই যাওঁ তহঁতি কথা পাতচোন চিন্তু কৈ দিওঁ নেকি ক জানো এতিয়া কৈ দিওঁ একো নহয় যি হয় দেখা যাব ভণ্টি তোমাক যে ভাল লাগিছে বুলি কৈছে কি ক'লে মাকক মাতি দিলে কি কৰো এতিয়া কি হ'ল তোক ইহঁতে জোকাইছে ন আজি ইহঁতক শেষ চব আহিলে দেখোন কি কৰো এতিয়া মাৰ ইহঁতক মাৰ